নমস্কাৰ, মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ এখন ইতিহাস প্ৰসিদ্ধ, ইতিহাসে গৰকা এটা জেগা, যিটো বহুতে গম নাপায়। মহাবাহু ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চেণ্টাৰ কি হয় কি নহয় সকলোখিনি কৈ আছোঁ। বলক আমি গৈ আছোঁ। এতিয়া আমি গুৱাহাটীৰ কাছাৰী পাৰ হৈছোঁ। কাছাৰী পাৰ হৈ পাণবজাৰ একদম ট্ৰেফিক পইণ্টৰ ৰাইট ছাইডে আছে ৰিভাৰ হেৰিটেজ চেণ্টাৰটো। আমি পালোঁ পাণবজাৰ তিনিআলি, তো লেফ্ট ছাইডে গ'লে পানীটেকি, চিধা ফেঞ্চি বজাৰ, ৰাইট ছাইডে আপোনাৰ ৰিভাৰ হেৰিটেজ চেণ্টাৰ। আমি সোমাওঁতেই এইখিনিতে লিখা আছে পাৰ্কিং ফুল। তো ৰাইট ছাইডে আৰু অলপ স্পেচ বনাই আছে এতিয়া, তো তাতে আমি গাড়ীখন পাৰ্ক কৰি লওঁ। এতিয়া কি হয় কি নহয় সকলোখিনি কৈ আছোঁ, চাই থাকক ভিডিঅ'টো। গাড়ীখন পাৰ্ক কৰি ল'লোঁ। তো পাৰ্ক কৰাৰ পিছতে এইটো এটা টিকেট কাউণ্টাৰ আছে, যিটো আপোনাৰ এখন গাৰ্ডেন এখন আছে। গাৰ্ডেনখন ঘূৰিব পাৰি। এইটো টিকেট কাউণ্টাৰত অকল এই গাৰ্ডেনখনৰ কাৰণে টিকেট দিয়ে। আৰু সিটো ছাইডে গ'লে আপোনালোকে বাংলো গোটেইখিনি ভিতৰৰ মিউজিয়াম ষ্টাৰবাক্স আছে, ষ্টাৰবাক্স কফি চফি খাব পাৰিব। তো আহক টিকেটটো কৰি লওঁ। এইটো হ'লে আমাৰ টিকেট নহ'ল, আমি যিহেতু ভিতৰলৈ যাম, তো এইটো ছাইড টিকেটটো লৈ ল'লোঁ। এইখিনিতে পাই টিকেটটো আপোনাৰ আহিলে ল'ব পাৰিব। তো সোমাই আহি চাওক আপুনি পৰিৱেশটো এবাৰ দেখুৱাব চেষ্টা কৰিছোঁ। মোবাইলটো লৰচৰ বেছি হৈছে, বেয়া চেয়া নাপাব। মই যেন তেন আপোনালোকক ভিডিঅ'টো ধুনীয়াকৈ দেখুৱাবলৈহে চেষ্টা কৰিছোঁ। পৰিৱেশটো চাওক আপোনালোকে। সোমাই আহি এয়া দেখিছে আপোনালোকে পৰিৱেশ। এইটো দেখিছেনে ষ্টাৰবাক্সৰ লগো লগোৱা আছে। ইয়াত আহিব আপোনালোকে। ইয়াত বহুত দামী ধনী মানুহৰ কফি পোৱা যায়, বহুত দামী, খাব পাৰিব, ভাল হয়। টাটাৰ হয় এইটো ষ্টাৰবাক্সটো। বা যি কি নহওক, এইটো পিছৰ কথা। এই বাংলোটো হৈছে 170 বছৰীয়া পুৰণা হেৰিটেজ বাংলো বুলি কোৱা হয়। হেৰিটেজ বাংলো 170 বছৰীয়া, কিন্তু এইটো এতিয়া পিছৰ পৰ্যায়ত এইটো DC বাংলো হিচাপে আছিলে। তো আমাৰ যেতিয়া ভাৰত স্বাধীন হৈছিলে, স্বাধীন হোৱাৰ পিছত ইয়াতে প্ৰথম DC বাংলো হিচাপে এইটোৱে ইয়াতে আছিলে। তো এই DC বাংলোটোৰ এটা ঐতিহ্য আছে। ঐতিহ্য এইটোৱে যে DC বাংলোটো 170 বছৰ পুৰণিৰ লগতে ইয়াত বহুতো মহা মানৱৰ ইয়াত আগমন হৈছিলে। যেনে আপুনি প্ৰথমৰ পৰা কৈছোঁ মই, ধৰক মহাত্মা গান্ধী আহিছিলে ইয়াতে, লিয়াকত আলী খান আহিছিলে, স্বামী বিবেকানন্দ আহিছিলে, তাৰপিছত আপোনাৰ জৱাহৰলাল নেহেৰু আহিছিলে, তাৰপিছত তৰুণৰাম, আমাৰ দেশভক্ত তৰুণৰাম ফুকনকো ইয়াত অহা বুলি আমি ইয়াত কিছুমান তথ্যৰ পৰা আমি গম পোৱা গৈছে, বা নেটতো আছে, আপোনালোকে নেটত পঢ়িলে চাব পাৰিব এইটো। আৰু ইয়াতে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ইয়াৰ ফটো এখন আছে, আপুনি দেখিব। এই ফটোখন দেখিলে গম পাব। নেশ্যনেল কংগ্ৰেছৰ গ'ল্ডেন জুবলি চেলিব্ৰেশ্যন আপোনাৰ 1935ত ইয়াতে পতা হৈছিলে। তো ইয়াতে সকলোখিনি আহিছিলে তেতিয়াৰ দিনতে। তো আমাৰ এইখিনি আপোনাৰ যিখন গাৰ্ডেনখন যে দেখিছে, এইখন গাৰ্ডেনেই আছিলে যেতিয়া 1935ত। তো এইখন জুবিলি গাৰ্ডেন বুলি কোৱা হয়। ইয়াতে সমস্ত মিটিং যিমানখিনি যি হৈছিলে আৰু গোটেইখিনি ইয়াতে কৰা হৈছিলে। আৰু লগতে এইখন আমাৰ শৰাইঘাটৰ ৰণ লাচিত বৰফুকনেও ইয়াতে ৰণনীতি কৌশল কিছুমান ইয়াতে এইখিনি জেগাৰ পৰাই আৰম্ভ কৰিছিলে। তো সেই হিচাপে আমি এইখন বুৰঞ্জী ইতিহাসে গৰকা ঠাই বুলি ক'লেও ভুল নহয়, যিটো এতিয়া বৰ্তমান ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চেণ্টাৰ হিচাপে চৰকাৰে ইয়াত বনাইছে, আৰু টুৰিষ্ট প্লেচ হিচাপেও এতিয়া পৰিগণিত হৈছে। এতিয়া চাওক ভিতৰৰ পৰিৱেশটো দেখুৱাইছোঁ আপোনালোকক। এই ওপৰত চাওক, চব আমাৰ যিবোৰ থলুৱা বস্তু, চেপা, পল, খালৈ, জাকৈ, এইবিলাক দিয়ে ডিজাইন কৰা হৈছে। এইখন তাঁতশাল। তো এইটো ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুৱালোঁ। বাহিৰতো আপোনালোকে দেখিলেই। মই জাষ্ট আপোনালোকৰ কথাখিনিৰ মাজেৰে ভিডিঅ'টো কৰি গৈ আছোঁ। এইখন তাঁতশাল। তো ইয়াত আপোনালোকে সকলো ধৰণৰ থলুৱা বস্তুখিনিয়ে দেখিবলৈ পাব। আৰু ইয়াত ডিজাইনটো ইমান ধুনীয়াকৈ কৰা হৈছে, ইয়াত কোনো ধৰণৰ আৰ্টিফিচিয়েল কিবা কিবি নাই। চব আমাৰ বাঁহ, বেত, কাঠ এয়া দি পেলাই গোটেই ঘৰটো ডিজাইন কৰা আছে। আৰু ঘৰটো 170 বছৰীয়া যিহেতু বাংলো, হেৰিটেজ বাংলো, তো সেই হিচাপেই ৰাখি থোৱা হৈছে। ইয়াত কোনো নতুনত্ব অনা নাই। তো দেখি ভাল পাব। ইয়াত আপুনি এই দৰ্জাখনত চাওক, এইখিনি আছে যে পাট মুগা দি পেলাই দৰ্জাখন ডিজাইন কৰা হৈছে। তো ঠিক তেনেকৈ গোটেইখিনি বস্তু ডিজাইন কৰা আছে, আপোনালোকে চাব পাৰে। DC বাংলো হিচাপে এইটো এইখিনি ধৰক আমাৰ যেনেকৈ ড্ৰয়িং ৰুম থাকে, হয়তো তেনেকুৱা হ'ব। এই ওপৰখন চাওক, নাও এখন ডিজাইন কৰা আছে। তো তেনেকেই কৰা আছে। বিৰাট ধুনীয়া পৰিৱেশ। আপোনালোকে আহিব, বহুত ভাল পাব। এটা বহুত পুৰণি সুকীয়া বৈশিষ্ট্য এটা আছে ইয়াৰ। তো উপভোগ কৰিবলৈ পালে আপোনালোকে সঁচাই ভাল পাব বুলি মই আশাবাদী। ইয়াৰ দেখিছে এইখন চোফা চোফা নহয় আৰু এইখন কিবা ৰয়েল যিটো কোৱা হয়, এইফালেও চোফা। DC-সকলক সেইটো উপযুক্ত সন্মান দিয়াটো প্ৰয়োজন, আৰু তেওঁলোক সুযোগ্য উপযুক্ত সন্মানৰ লগতে সুবিধা পোৱাৰ উপযোগী ব্যক্তি, শ্ৰদ্ধাৰ ব্যক্তি। গতিকে তেওঁলোকক সেই তেতিয়া দিনৰ পৰা এজন ধুনীয়াকৈ এনেকৈ এটা
উপযুক্ত সন্মান দিয়া হৈছিলে। ঠিক তেনেকৈ এতিয়াও সেই তেতিয়াৰ দিনৰ পৰা এতিয়ালৈকে সেই আমাৰ এইটো DC বাংলোটো ঠিক এনেকৈ ৰখা হৈছে। বিৰাট ভাল লাগিছে যে পুৰণি বস্তুবিলাক ৰাখি দিছে। এয়া চাওক, চকী মেজ এতিয়াও সেই পুৰণি দিনৰ চকী মেজ লগোৱা আছে, কিন্তু বৰ ধুনীয়াকৈ সজাই থোৱা আছে। ইয়াত এইটো প্ৰজেক্টৰ লগোৱা আছে, হয়তো ইয়াত মিটিং চিটিং কিবাকিবি হয়। বাকী ছাইডতে আপোনালোকৰ সুবিধাৰ্থে আপোনাক কওঁ, তো ডিচিজন মানে প্ৰথম আমাৰ ডিচিজন আছিলে এইজন, আমাৰ প্ৰথম DC আমাৰ যেতিয়া ইয়াত DC বাংলোটো হৈছিল, যিজন প্ৰথম এজন DC আছিলে। ফটোখন আপুনি চাই ল'ব। তো এইটো চাওক, এইটো এটা মিটিং ৰুম, য'ত মিটিং চিটিং হৈছিলে। মিটিংখনৰ টেবুলখনত যে পাৰি থোৱা আছে এখন খাদী কাপোৰ। ইয়াত কোনো ধৰণৰ মানে বেলেগ আৰ্টিফিচিয়েল একো ইউজ কৰা, চব খাদী আছে। ইয়াত যিহেতু নদী পাৰত আছিলে, আমাৰ ব্ৰহ্মপুত্ৰ পাৰৰ কিছুমান বস্তু ইয়াত আঁৰি থোৱা হৈছে, সজাই থোৱা হৈছে। তো ভাল পাব, আপোনালোক আহিব। একদম গুৱাহাটী মাজমজিয়াতে আছে, কোনো সময় নালাগে। একদম পাণবজাৰ ট্ৰেফিক পইণ্টত ৰাইট ছাইডতে ৰিভাৰ হেৰিটেজ চেণ্টাৰ লিখাই আছে। তো এয়া মাজুলী মুখা শিল্প ইয়াত সন্নিৱিষ্ট কৰা হৈছে, ইয়াত ৰাইজৰ সুবিধাৰ্থে, যাতে আমি বুজিব পাৰোঁ কেনেকুৱা কি হয়। তো এইটো এটা লাইব্ৰেৰী, ইয়াত দুখন চকী আছে, আপুনি তাত কিতাপ লৈ পেলাই আপুনি পঢ়িব পাৰে। আৰু এটা ইণ্টাৰেষ্টিং বস্তু দেখুৱাই আছোঁ, এটা নহয় কেইটামান মানে কি, পুৰণি দিনৰ কিছুমান বস্তু ইয়াত যিহেতু আছে। তো এইকেইটা চাওক, ইয়াৰ অৰুণোদয় বুলি এখন কিতাপৰ কিবা বিশেষ আছে আৰু। তো এইটো হৈছে ভিডিঅ' কেমেৰা, হয়তো মই ইমান ভালকৈ ক'ব পৰা নাই, আপুনি লিখা আছে, আপোনালোকে পঢ়ি ল'ব। তো এইটো এটা কেমেৰা। এইবোৰ 1920, 1857 এনেকুৱা দিনৰ পুৰণি কেমেৰা, যাৰ অ'নাৰবিলাক মানে অ'নাৰসকল যিসকল আছিল, তেওঁলোকক ইয়াত উচিত সন্মানেৰে এখেতকৰ নাম সন্নিৱিষ্ট কৰা আছে। দেখিছে, অ'নাৰ্ছ নেম এনেকৈ লিখা আছে। আৰু যোনে দিবলৈ আহিছে, সেই ধৰক কাৰোবাৰ ককাক আছিলে, ককাকৰ সেইটো কেমেৰা আছিলে, নাতিনীয়েক আহি দিবলৈ আহিছে, তেওঁলোককো উচিত সন্মান দি পেলাই সেই বস্তুভাগ ইয়াত সন্নিৱিষ্ট কৰা হৈছে। ইয়াত দেখিছে এৰী, মুগা, পাট, পলু, এইবিলাকেই ইয়াত গোটেইখিনি লিখা আছে। এইখন এখন শ্বপ হয়। ওপৰত দেখিছে এই চেৰেকী উঘা কেনেকৈ সজাই থোৱা হৈছে। আপোনালোকে ইয়াত সম্পূৰ্ণ আমাৰ এথনিক এটা সোৱাদ পাব। ভাল পাব যে আমাৰ অসম চৰকাৰে এই বস্তুটো যে মানে আমাৰ ঠিক যেনেকৈ ৰংঘৰ কাৰেংঘৰ এটা আমাৰ টুৰিষ্ট প্লেচ হিচাপে এতিয়া মানে টুৰিষ্টসকল যায়, ঠিক এনেকৈ ইয়ালৈও আহক। এইটো এটা বহুত ধুনীয়া পৰিৱেশত, ধুনীয়া জেগা এটাত আছে। আৰু যিহেতু আমাৰ ইয়াত ইটাখুলি ৰণৰ ৰণনীতি ইয়াত তৈয়াৰ কৰা হৈছিলে, তাৰপিছত লাচিত বৰফুকনে ইয়াত শৰাইঘাটৰ ৰণৰ ৰণনীতি ইয়াত তৈয়াৰ কৰা হৈছিলে। ইয়াত বহুতো আমাৰ মহামানৱৰ ইয়াত আগমন হৈছিলে। গতিকে ইমান এটা পুৰণি মানে বুৰঞ্জী প্ৰসিদ্ধ ঠাই এখনলৈ অহাটো আমাৰ অসমীয়া হিচাপে আমাৰ প্ৰয়োজন আছে। তো ইয়াতে সকলোখিনি দেখুওৱা হৈছে। অকণ ওপৰলৈ আহক। ওপৰত আছে কিছুমান আমাৰ অসমীয়া থলুৱা বাদ্যযন্ত্ৰৰ লগতে অসমীয়া কিছুমান, যেনে ধৰক দবা, খাং, তাৰপিছত আপোনাৰ তাল, নাগাৰা, ঢোল, পেঁপা, কিবাকিবি এইবিলাক গোটেইখিনি, যাতে বাহিৰৰ মানুহ আহিলে যাতে আমাৰ অসমীয়া সংস্কৃতিটো যাতে ভালকৈ বুজ লৈ যাব পাৰে, যে আমাৰ এনেকুৱা থলুৱা বস্তু আছে, আমাৰ এনেকুৱা বস্তু আছে, এইটো আমাৰ এনেকুৱা হয়, গোটেইখিনি যাতে বুজ লৈ যাব পাৰে, তাৰ এটা আভাস ইয়াত দিবলৈ চেষ্টা কৰা হৈছে। গোটেইটো থলুৱাভাৱে কৰা হৈছে। এইটো আগতে হয়তো এইটো ইয়াত যিহেতু ঢোলপা কিবাকিবি থৈছে, এইটো আগতে কি আছিলে মই গম নাপাওঁ। এইটো DC বাংলোৰ মানে এইটো ডুপ্লেক্স যিবিলাক আমাৰ ফ্লেট থাকে ন, ঠিক তেনেকৈ ভিতৰ দিয়ে তাৰমানে ওপৰলৈ উঠিব পৰা এটা ঘৰ আছিলে। হয়তো এইটো এটা ৰেষ্ট ৰুম বা কোনোবা এনেকুৱা গেষ্ট ৰুম বা এনেকুৱা কিবা এটা হ'ব আৰু। কিন্তু এতিয়া ইয়াত এনেকৈ বস্তু কিছুমান ৰাখি পেলাই সকলোখিনি কৰা হৈছে। তো আশা কৰোঁ ভাল পাব। তো ইমানখিনিয়ে ভিডিঅ'টো মই থুলমূলকৈ যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোক আহিলে নিজে গম পাব। আৰু আগন্তুক এনেকৈ আৰু কিবা যদি থাকে, মই সবিশেষ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আৰু আশা কৰোঁ ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট নিজৰ মতে কৰিব, ছাবস্ক্ৰাইব কৰি দিব। আগলৈও যদি এনেকৈ ভিডিঅ' বনাই থাকিব পাৰোঁ, আপোনালোকে আশীৰ্বাদ কৰিব। ধন্যবাদ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। এই বাহিৰৰ পৰিৱেশটো অকণমান দেখুৱাই দিছিলোঁ।